নমস্কাৰ মিডিয়া বন্ধুবৰ্গ, আমি উত্তৰ বৰবিল এৰিয়াৰ সকলো বাঙালী সম্প্ৰদায়ৰ মানুহ, বাঙালী সম্প্ৰদায়ৰ যোৱাকালি আমাৰ ইয়াত আমাৰ বিধায়ক মহোদয় আহিছিলে। বিধায়ক মহোদয় মাননীয় দৰসিং ৰঙাং ছাৰ আহিছিলে। তেখেতে আমাৰ প্ৰতিটো এলেকাত ৰাইজৰ লগত সভা সমিতি কৰি গৈছে। তে উত্তৰ বৰবিল কণ্ঠাইবাৰীত যিখন সভা কৰিছিলে, সেইখন সভাত তেখেতে নিজে আমাৰ সন্মুখত, ৰাইজৰ সন্মুখত কৈছে যে আমি যিটো বৰ্তমানৰ আমাৰ চৰকাৰ আছে, আমি চৰকাৰৰ হৈ কাম কৰিব লাগিব। সকলোকে এনেকৈ কথা বাৰ্তা পাতি পেলাই যে আমি আগন্তুক দিনত তেওঁলোকৰ কথাই চিন্তা কৰিব লাগিব। আৰু এটা কথা তেখেতে BJR লৈ যিখিনি আমাৰ ৰাইজে শংকিত, সেইটো কথা লৈ তেখেতে ক'লে যে BJR যিটো শংকিত, এইটোতো আইনী ব্যৱস্থা, আইনৰ যিটো প্ৰক্ৰিয়া, সেইটো আইনৰ প্ৰক্ৰিয়া হ'ব। তথাপিও আমি যিটো চৰকাৰ আছোঁ, সেই চৰকাৰে সেই কেনেকৈ কি সমাধান কৰিব পাৰে সেইটো আমি সমাধান কৰিম। আৰু যিখিনি মানুহৰ এনে মাটি সম্পত্তি আছে, তেওঁলোকে যদি হেৰি হয়, আইনী প্ৰক্ৰিয়া যদি হেৰি হয়, তেওঁলোকে সেইখিনি মাটিত যাব। আৰু যিখিনি মানুহৰ কোনো ভূমি নাই, কিবা নাই, মাটি নাই, তেওঁলোকক আমি চৰকাৰৰ ফালৰ পৰা, কাৰ্বি আংলং চৰকাৰৰ ফালৰ পৰা আমি মাটিৰ ব্যৱস্থা কৰিম বুলি তেখেতে এনেকৈ প্ৰতিশ্ৰুতি দি পেলাই সেই সভাখনৰ পৰা গুচি গৈছিলে। সভাখন ভংগ হৈছে। কিন্তু কালি সন্ধিয়াত যিটো আমাৰ কিছুমান ৰাইজে বা আমাৰ অঞ্চলৰ মহিলা গোটৰ সদস্যখিনিয়ে এটা সন্ধিয়াত প্ৰেছ মিট কৰিছিলে বা এটা আন্দোলনৰ নিচিনাই মানে তেওঁলোকে কৰিছে যে তেওঁ কৈছিল বোলে যে ইয়াত তেওঁ বঙালী ভোট নালাগে বুলি কৈছিল, আৰু যে এইটো BJR তহঁতে বঙালীবিলাক টোপলা টাপলি লৈ পেলাই বান্ধি পেলাই যাবগৈ লাগিব, এনেকুৱা কথা তেওঁ কোৱা নাই। এইটো ভিত্তিহীন, তেওঁৰ নামত মিছা অপবাদ দিছে। মানে দৰসিং ৰঙাঙে MLA দৰসিং ৰঙা এই বিষয়ে একো এইবিলাক বিষয়ত একো মাত মাতা নাই। তেওঁ আমাৰ ৰাইজক সুব্যৱস্থা বা তেওঁলোকৰ যাতে যদিও BJR আইনী প্ৰক্ৰিয়াত হয়, তেতিয়াহ'লে তেওঁলোকৰ সংস্থাপন, যিখিনি মানুহৰ সম্পত্তি নাই, মাটি চাটি নাই, তেওঁলোকক মাটি বা তেওঁলোকৰ বসতিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব বুলি তেওঁ চৰকাৰৰ ফালৰ পৰা হেৰি কৰিব বুলি কৈছে। আৰু আমাক নিজে কৈছে যিখিনি মাটি সম্পত্তি নাই, তেওঁলোকৰ লিষ্টটো বনাবি, আমি সেইখিনিক ব্যৱস্থা কৰিবৰ কাৰণে আমি কাউন্সিলৰ পৰা কৰি দিম। সেইটো কথা তেখেতে স্পষ্টীকৰণ দি গৈছে। কিন্তু যিখিনি আমাৰ মহিলা কালি যিখিনি কথা ক'লে, কিন্তু তেওঁলোকে ওলোটাকে যে আমাৰ সকলো বঙালী ইয়াত থাকিব নোৱাৰে বুলি কৈ পেলাই যিটো তেওঁলোকে প্ৰেছ মিট কৰিছে, এইটো একচুৱেলিতে ভিত্তিহীন। আৰু তেওঁলোকে এইখিনি কথা দৰসিং ৰঙাং ছাৰে কোৱা নাই। আৰু তেওঁলোকে এইখিনি ক'বলৈ গ'লে গোটেইখিনি কথা তেওঁলোকে মিছা কথা কৈছে। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ মাধ্যমেৰে মই এটা স্পষ্টীকৰণ দিবলৈ খুজিছোঁ। যোৱাকালি আমাৰ লোকাল MLA অৰ্থাৎ বিধায়ক মাননীয় দৰসিং ৰঙাং মহোদয় আহিছিলে। এইটো অঞ্চলৰ যিকেইটা PS আছে, গোটেইকেইটা PSত গৈ তেখেতে PSৰ মানুহখিনিৰ সৈতে মত বিনিময় কৰিছে। আৰু দুই এষাৰ তেওঁ অহা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছিলে। এইটো লৈ হয়তো যিকোনো বিৰোধী দলৰ প্ৰৰোচনাত হওক বা যিকোনো মানুহৰ প্ৰৰোচনাত হওক, যোৱাকালি এটা ভূ অপবাদ আমাৰ বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে আমাৰ লোকাল কিছুমান মানুহ, লগতে মহিলা কেইজনে। লোকেল বুলি কওঁতে কোনটো? কণ্ঠাইবাৰী অঞ্চলত। আৰু বিশেষ হ'ল যিটো লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু আমাৰ MLA মহোদয়ৰ নামত মানে ভুৱা প্ৰতিবাদ কৰিছে, এটা উত্থাপন কৰিছে, এইখিনি হ'ল BJR আৰু PJR সম্পৰ্কীয় এটা সমস্যাৰ কথা। BJR আৰু PJR সমস্যাটো এইটো আইনী প্ৰক্ৰিয়াৰ কথা। এইটো আইনী প্ৰক্ৰিয়াৰ মাধ্যমে যি হ'ব সেইটোতো চবেই মানিবই লাগিব। আৰু বিশেষ হ'ল ইয়াৰ উপৰিও আমাৰ মাননীয় বিধায়ক দৰসিং ৰঙাং মহোদয়ে এনেকুৱা তেওঁলোকক আশ্বাস দিছে যে যিবিলাক মানুহ কোনো ভূমি নাই, ভূমিহীন মানুহ, তেওঁলোকৰ নাম লিষ্ট কৰিব লাগে, তেওঁলোকক
তেওঁলোকে কিবা এটা পুনৰ সংস্থাপন দিবলৈ নিশ্চয় আলোচনা কৰিব ব্যৱস্থা কৰিব তেওঁ এইটো কথা দি থৈ গৈছে। ইয়াৰ উপৰিও তেওঁলোকে এই যে এটা ভুৱা কাৰোবাৰ প্ৰৰচনা কৰি তেওঁৰ বিৰুদ্ধে যিটো অপবাদ কৰিছে এইটো সঁচাকৈ তাৰ দুখ লগা কথা আৰু বিশেষকৈ তেওঁ এনেকুৱা কথা কোৱা নাছিলে, সম্পূৰ্ণৰূপে ভিত্তিহীন। আৰু বিধায়কগৰাকী আমাৰ এই অঞ্চলত কণ্ঠাইবাৰী অঞ্চল, উত্তৰ পূৰ্বাঞ্চল অঞ্চল, বিভিন্ন অঞ্চলত প্ৰায় আহে আৰু তেওঁ খুব জনপ্ৰিয়। তেওঁ খুব আমাৰ বিশেষকৈ বঙালী ভাষী ৰাইজৰ কাৰণে তেওঁ খুব জনপ্ৰিয় হৈ উঠিছে আৰু সেইকাৰণে তেওঁ এই অঞ্চলৰ পৰা 80% ভোট তেওঁ কেৰি কৰে প্ৰতি বছৰ। এইজন মানুহৰ বিৰুদ্ধে যিটো অপবাদ কৰিছে এইটো সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু এই কাৰণে মই স্পষ্টীকৰণ দিব খুজিছোঁ।